हेलो फ्रेंड्स रमेश बरा यूट्यूब चैनल पुनः आपनालोকক स्वागतम जनाइछु। आज एटी नतुन भिडिओ লৈ आपनालोকৰ মাজলৈ আহিছো। আজি দেওবাৰ, আজি আমি অকণমান ফুৰিবলৈ যাম আমাৰ গোটেই পৰিয়াল। आपनालोকক আজি এই ব্লগটো মই দেখুৱাম আমি ক'ত ক'ত ফুৰিবলৈ গলো। বলকচোন আমি আগবাঢ়ি যাওঁ। Storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highway. বন্ধুসকল আমি বৰ্তমান আহি পালোহি আমাৰ লগত আৰু দাদা এজন আৰু তেওঁ বৌ আহিছে। এই আপোনালোকে দেখিছে বৰ্তমান তেওঁলোকে চাহৰ বাবে যোগাৰ কৰি আছে। এয়া দেখিছে আপোনালোকে, এয়া আমি চাহ খাবলৈ বহিছোঁ। সকলোৱে আমি এটা চাহ খাইছোঁ। এয়া আপোনালোকে নিশ্চয় দেখিছে চাহ খোৱা পৰ্ব বৰ্তমান চলি আছে। বন্ধুসকল আপোনালোকে নিশ্চয় দেখিছে কি এক সুন্দৰ পৰিৱেশ, চাহ বাগান। এয়া আমি কলৈ আহিছোঁ আপোনালোকক নিশ্চয় এতিয়ালৈকে কোৱা নাই। চেলেংহাট মৰিয়নি সমষ্টিত পৰে এই চেলেংহাটলৈ আহিছোঁ। ভিনদেউহঁতৰ ঘৰ। আপোনালোকক ইয়াৰ পৰিৱেশটো আমি এতিয়া দেখুৱাম। ভিনদেউহঁতৰ বাৰীখন চাহ বাগান আৰু হাঁচি গছেৰে ভৰি আছে। বিভিন্ন ধৰণৰ ফল মূলৰ গছ আছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। চাহ গছৰ মাজে মাজে আকৌ হাঁচি পুলিও আছে, কাষতে ধান দেখিছে আপোনালোকে। এয়া তেখেতলোকৰ গোসাঁই ঘৰ, ইয়াতে ভিনদেৱে নিতৌ নাম প্ৰসংগ কৰে। আজি আমি ভিনদেউহঁতৰ ঘৰত ফুৰিবলৈ আহিছোঁ। আজি কিছুদিনৰ পৰা তেখেতসকলে আমাক নিমন্ত্ৰণ কৰি আছে ভাত খাবলৈ, আৰু আজি হাঁহ মাৰিছে। হাঁহ আৰু কোমোৰাৰ আঞ্জা সঁচাকৈ অতি লোভনীয়। এয়া আপোনালোকে নিশ্চয় দেখিছে হাঁহ আৰু কোমোৰা বনাবলৈ লৈছে। দেখিলে সঁচাকৈ জিভাৰ পানী ওলাই যায়। এয়া আপোনালোকে নিশ্চয় দেখিছে হাঁহৰ মাংসখিনি এয়া দিছে, দি এয়া লৰাই আছে। সঁচাকৈ এটা বৰ ভাল লগা এয়া আপোনালোকে নিশ্চয় দেখিছে এয়া লৰাই আছে। হাঁহৰ মাংস আৰু কিছু সময়ৰ পিছতেই হৈ যাব। হাঁহ আৰু কোমোৰাৰ আঞ্জা অতীজৰ পৰা চলি আহিছে, বৰ্তমানো ই এটি অতি সুন্দৰ আঞ্জা। আপোনালোক সকলোৱে জানে আমাৰ অসমীয়া মানুহৰ হাঁহ আৰু কোমোৰাৰ আঞ্জা অতি প্ৰিয়। এয়া দেখিছে এয়া কোমোৰা আৰু আলু দি দিছে, আপোনালোকে নিশ্চয় দেখিছে। বৰ সুন্দৰকৈ ইয়াৰ ৰংটো উঠি গৈছে। খুব কম মছলাৰে বনোৱা হৈছে। অকণমান জালুকো ইয়াত দিয়া হৈছে।
আপোনালোকে দেখিছেই এটা সুন্দৰ কালাৰ হৈছে আৰু কিছু সময়ৰ পিছতেই আমাৰ এই আঞ্জা তৈয়াৰ হ'ব আৰু আমি খোৱাৰ পৰ্ব আৰম্ভ কৰিম। আপোনালোকে দেখিছে এয়া সুন্দৰকৈ বনাই আছে। বন্ধুসকল, এয়া আপোনালোকে নিশ্চয় দেখিছে আমি খাবৰ বাবে সাজু হৈছোঁ। হাঁহ আৰু কোমোৰাৰ আঞ্জা, দালি, শুকান চব্জি, চাটনি, এয়াই আপোনালোকে নিশ্চয় দেখিছে। এয়া সাজু কৰি দিছে। আমি এতিয়া খাবলৈ আৰম্ভ কৰিম। আজি সঁচাকৈয়ে দিনটো বৰ মনত ৰাখিবলগীয়া দিন। আমাৰ লগত দাদা বৌ আহিছে আৰু আমি এয়া চেলেঙাটত আহি কি সুন্দৰকৈ হাঁহ আৰু কোমোৰাৰ আঞ্জাৰে এয়া আমি খোৱা আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। বৰ সুন্দৰ হৈছে। বাইদেউ আৰু ভিনদেউৱে যথেষ্ট কষ্ট কৰি আমালৈ এই খোৱা সামগ্ৰীবিলাক গোটাইছে। আৰু ভিনদেউৱে বৰ ভাল পায় আলহীক শুশ্ৰূষা কৰি। তেখেতে নিজেও গোটেই জীৱন বাহিৰত চাকৰি কৰি কটাই আহিছে আৰু এতিয়া অৱসৰৰ পিছত ঘৰত থাকি আলহী অতিথি লগ পালে যথেষ্ট ভাল পায়। সঁচাকৈ আজিৰ দিনটো বহুত ভাল লাগিলে। বন্ধুসকল, আজি আমি ফুৰিবলৈ আহিছোঁ আমাৰ ভিনদেউ ঘৰত। তেখেতৰ ঘৰ মৰিয়নি সমষ্টি চেলেংহাটৰ বৰনগীয়া গাঁৱত। আজি তেখেতক আপোনালোকৰ মাজত চিনাকি কৰি দিম। তেখেতে গোটেই জীৱন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হিচাপে কাৰ্যভাৰ পালন কৰি এতিয়া বৰ্তমান তেখেতে অৱসৰ লৈ ঘৰতে আছে। তেখেতক প্ৰথমতে মই চিনাকি কৰি দিছোঁ। তেখেত হৈছে উমানন্দ দুৱৰা। আপুনি আপোনাৰ কৰ্ম জীৱনৰ বিষয়ে অকণমান ক'লে ভাল পাম। আচ্ছা, কথা হ'ল যেতিয়া মই নাগালেণ্ডলৈ যাওঁ 1968 অক্টোবৰ মাহত প্ৰথম এপইণ্টমেণ্ট পাইছোঁ এজ কনষ্টেবল ৰাইটাৰ। হয়, কনষ্টেবল ৰাইটাৰ হিচাপে এবছৰ 6 মাহ চাকৰি কৰাৰ পাছত ডাইৰেক্ট হাবিলাৰ ক্লাৰ্কলৈ প্ৰমোশ্যন পাইছোঁ। হয়, হাবিলাৰ ক্লাৰ্কলৈ প্ৰমোশ্যন পোৱাৰ পাছত আকৌ 6 বছৰৰ পাছত মানে 2 ফুলি মানে চাব ইন্সপেক্টৰ ৰেংকলৈ গভৰ্ণমেণ্টে প্ৰমোশ্যন দিলে। হয়, সেইভাগে প্ৰমোশ্যন চাব ইন্সপেক্টৰ হোৱাৰ পাছত আকৌ বেটেলিয়ন হেডকোৱাৰ্টাৰ অফিচত ৰেকৰ্ড অফিচাৰ হিচাপে এপইণ্টমেণ্ট দিলে। ৰেকৰ্ড অফিচাৰ হিচাপে ভালেমান বছৰ চাকৰি কৰাৰ পাছত মোৰ অৱসৰ টাইম আহি গ'ল। আমাৰ বয়স আছিলে তেতিয়া পেঞ্চন বয়স আছিলে 57 বছৰ। 57 বছৰ সোমোৱাৰ পাছত মোৰ পেঞ্চনৰ যা যোগাৰ কৰি পিনি পেঞ্চন এপ্ৰুভ হৈছে প্ৰায় 3 মাহৰ পাছত। তাৰপিছতে মানে সন্মানে ডিপাৰ্টমেণ্টে গাড়ীয়ে ঘূৰাই সকলো বয় বস্তুৰ সৈতে ঘৰত ড্ৰপ কৰি গৈছে। তাৰপিছৰ পৰা মই বৰ্তমান ঘৰতে আছোঁ। ঘৰত থাকি এবছৰ হওঁতেই আকৌ ৰাইজৰ মাজত গাঁও উন্নয়ন সমিতি আৰু নামঘৰ উন্নয়ন সমিতিৰ সভাপতি হিচাপে নিয়োগ কৰিলে। তাত
2 বছৰ দিন কাৰ্যভাৰ গ্ৰহণ কৰি থাকিলোঁ। থকাৰ পাছত আকৌ কিছুদিন ৰেষ্ট কৰাৰ পাছত পুনৰ নামঘৰৰ দায়িত্ব দিলে। নামঘৰৰ দায়িত্ব নামঘৰে আহিছে প্ৰায় 4 বছৰমান নিজৰ কাৰ্যবাহ কৰি থাকিলে। আৰু এটা প্ৰশ্ন আপোনাক ভিনদেউ সুধিব বিচাৰিছোঁ, আপোনাক মই যেতিয়াৰ পৰা দেখিছোঁ বা লগ পাইছোঁ, দেখিছোঁ যে আপুনি আপোনাৰ যিখিনি মানে ঘৰুৱা কাম কাজ ইমান ধুনীয়াকৈ, ইমান নিয়াৰিকৈ, ইমান ডিচিপ্লিনত আপুনি কৰিছে। আপোনাৰ বাৰীখন সজাইছে, আপোনাৰ ঘৰখন সজাইছে, আৰু প্ৰতিবাৰে মই আহি এটা এটা নতুন ৰূপ পাওঁ। ইয়াৰ আঁৰৰ ৰহস্যটো কি আপুনি জনাব নেকি? ইয়াৰ ৰহস্য হ'লেতো যেতিয়া আমি ফৌজত এপইণ্টমেণ্ট হওঁ, ফৌজত এপইণ্টমেণ্ট যেতিয়া আমি ৰিক্ৰুইট বেছিক ট্ৰেইনিং কৰোঁ, বেছিক ট্ৰেইনিং কৰোঁতে যাতে আমি এতিয়া মানে স্কুল কলেজত যিবোৰ শিকিছিলোঁ তাতকৈও তাত অধিক। ৰাতিপুৱা 2টা বজাতে বিচনাৰ পৰা শুই উঠি তেতিয়া আমাৰ ট্ৰেইনিং জেগাৰ যিবোৰ পোষ্ট আছে সেইবোৰ নিজৰ হাতে লিপিব লাগে। লিপি মেলি চব ঠিক ঠাক কৰি আকৌ ৰাতিপুৱা মৰ্ণিং পিটি 5:30 পিটি হয়, পিটিলে পিটি ড্ৰেছ লগাই দৌৰ মাৰি আধা ঘণ্টা পিটি খেলি পুনৰ ঘূৰি আহি ব্ৰেকফাষ্ট কৰা হয়। ব্ৰেকফাষ্ট কৰাৰ পাছতে আকৌ ফুল FSM ড্ৰেছ বুলি কয়, ফুল FSM ড্ৰেছত আকৌ পুনৰ ট্ৰেইনিঙৰ কাৰণে দৌৰ মাৰিবলগীয়া হয়। তেতিয়া ৰাতিপুৱা 7টা বজাৰ পৰা ষ্টাৰ্ট হোৱাটো 10:30 বজাত সেই ফাৰ্ষ্ট পিৰিয়ড শেষ হয়। শেষ কৰি পুনৰ ঘৰলৈ আহি গা ধুই, ঘৰলৈ মানে নিজৰ কোৱাৰ্টাৰ বেৰেকলৈ আহি গা পা ধুই পুনৰ আকৌ অফিচত এটেণ্ড কৰিবলৈ যাবলগীয়া হয়। ধন্যবাদ। বন্ধুসকল, এইজন উমানন্দ দুৱৰা, তেখেতে অতি ধুনীয়াকৈ বৰ্তমান তেখেতৰ দৈনন্দিন জীৱন পাৰ কৰি আছে। গোটেই বাৰীখনেই কওক বা তেখেতৰ ঘৰখনেই কওক বা ধৰ্মীয় দিশতেই কওক, তেখেতে অতি নিয়াৰিকৈ তেখেতৰ জীৱনটো পাৰ কৰি আছে। আৰু তেখেত বহুতো অতিথিপৰায়ণ লোক, তেখেতে আলহীক শুশ্ৰূষা কৰি যথেষ্ট ভাল পায়। আজি আমাকো নিমন্ত্ৰণ কৰিলে আৰু আমি আহিলোঁ, সঁচাকৈ অতি ভাল লাগিলে। তেখেতৰ যিটো আমি আতিথ্য পালোঁ সঁচাকৈ মনত ৰাখিবলগীয়া। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। বন্ধুসকল, আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।